হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কালি কণী দিয়া নহ'ল, সেইটো কাৰণে এতিয়া যাওঁ। এতিয়া বাজিছে 10টা। এতিয়া দি আহোঁ, তেন্তে ভিডিঅ'টো চাই থাকিব। ইয়াতে এতিয়া কণী দিলোঁহি। ইয়াতে কণীখিনি থৈ দিছোঁ। দাদাই পইচা আনিবলৈ গৈছে। এতিয়া চব কাম হৈ গ'ল, কণী দিলোঁ। তাৰপৰা ইয়াত ভণ্টি এজনী থাকে, তাত সোমালোঁ। কাপোৰ দি পঠিয়াইছিলে ঘৰৰ পৰা, কাপোৰখিনি দিলোঁ। এতিয়া ঘৰলৈ গৈ থাকোঁ। বতৰটো চাওক না কেনেকুৱা কৰিছে। বৰষুণৰ বতৰ হৈ থাকিলে ভাল নালাগে। এতিয়া লগৰ এজনৰ ঘৰত আছোঁহি। বেমাৰ হৈছিলে মানে, বেমাৰ খবৰ ল'ব আহিলোঁ। এইফালে এতিয়া ঠিকে আছে, একদম সুস্থ আৰু অথনি দুলীয়াজানৰ পৰা অহাৰ পিছত ভিডিঅ' নকৰিলোঁ, শুই থাকিলোঁ মানে। লগৰটোৰ লগত কথা পাতি আছোঁ। এইফালে লগৰটো আছে, আৰু এইফালে বেটি মাছ বুলিলে বলিয়া, এফালে মাছ আৰু পানী মাছ লৈ খেলি আছে। কি খেলিছা? কৈ দিয়া। জিজি মাছ এইফালে এতিয়া চাহ দিছে, চাহ খাই লওঁ। এতিয়া ঘৰ সোমাইছোহি লগৰটোৰ ঘৰৰ পৰা। দেৰি হ'ল অলপ, এতিয়া 9টা বাজিলে। এতিয়া ভাত খাবলৈ হ'লেই, ভাত বাঢ়িছে মায়ে। এইফালে ভাত দিলে, আজি ভাত মাছৰ লগত। তো ভাতটো খাই লওঁ। এডিটিং কৰিলোঁ আৰু ভিডিঅ' এডিট কৰা হৈ গ'ল। আৰু ভিডিঅ'টো কাইলৈ ৰাতিপুৱা দিম। আৰু এতিয়া শুই থাকোঁ, 11টা বাজিলে। কাইলৈ সোনকালে উঠিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে আজি ভিডিঅ'টো ইমানে আছিলে। কাইলৈ লগ পাম। বাই বাই।